समाव नोंथांमोननि सेराव लानानै फैदों मोनसे खौरां। बारग' मन्त्रि प्रमिला रानी ब्रह्मआ मानो गावखौनो गावारि सानग्रा होननानै बुंनानै लाखो? रमान हांखोनि सोमावसारनायाव गिबि मुंख्लं शिवरामनि न'आव नुजाथिहैदों बारग' मन्त्रि प्रमिला रानी ब्रह्मआ। बाक्सा जिल्लानि सालबारि बिटिसि बियाबनि बेन्दोंआव थानाय आस्राबारियाव 1974 मायथाइयाव बरपेटा र'डआव रमान हांखोनि सोमावसारनायाव बाहागो लाहैनानै पुलिसनि गुलियाव मुंख्लं जानाय शिवरामनि न'आव दिनै नुजाथिहैयो बारग' मन्त्रि प्रमिला रानी ब्रह्मआ। मुंख्लं शिवरामनि 70 बोसोरसो बैसोनि बिसिनि जिउ दावहाखौ खौरां लानानै बिथांनो 50,000 रां अनसुंथाइ होबोयो आरो रमान हांखोनि सोमावसारनायाव मुंख्लं शिवरामनि बिसिखौ नुनानै सोमोनांहाबनानै बुङोदि सिगांनि सोरखाराव थानाय समाव आर'जलाइ मोनदोंब्लाबो नायफिननो सम मोनाखैमोन, जायनि थाखाय गावखौनो गावारि सानग्रा दायनिगिरि होननानै सानो होननानै फोरमायो। हाबाफारियाव लोगो थानानै हेफाजाब होयो बियाबनि एमसिएलए जय मोसाहारि, बिपिएफनि बारग' एमएलए थानेश्वर बसुमतारीखौ लाफानानै सालबारि आरो मथनगुरिनि गोबां बिबानगिरिफोर। रमान हांखोनि सोमावसारनायाव गिबि मुंख्लं शिवरामनि न'आव नुजाथिहैनानै बारग' मन्त्रि प्रमिला रानी ब्रह्मआ मा बुंदों खोनासंनिफै। মাজৰ প্ৰথম যিটো আন্দোলন জীয়াই থাকিবৰ কাৰণে আন্দোলন বুলি কোৱা যায়, ৰোমান স্ক্ৰিপ্টৰ কাৰণে আন্দোলন কৰিছিল। আমাৰ ভাষাটোক মানে কোনটো স্ক্ৰিপ্টেৰে আমাৰ মানে বড়ো ভাষাটো লিখা হ'ব তাৰ কাৰণে আলোচনা বিলোচনা কৰাৰ পিছত আমাৰ পূৰ্বপুৰুষসকলে ৰোমান স্ক্ৰিপ্টটো মানে আচল মানে উপযুক্ত স্ক্ৰিপ্ট হ'ব বুলি ভাবি পেলাই তাৰ কাৰণে এই স্ক্ৰিপ্টটো পাবৰ কাৰণে আন্দোলন কৰিছিল। সেই আন্দোলন কৰি থকা সময়তে শিৱৰাম বড়ো নামৰ এগৰাকী যোদ্ধাই তেওঁ প্ৰাণ আহুতি দিবলগীয়াত পৰিছিল। গতিকে তেখেতে কেতিয়াবাই শ্বহীদ হৈ গ'ল, কিন্তু এই শ্বহীদ পৰিয়ালৰ আমি যেতিয়া সুবিধা এটা স্থানত আছিলোঁ তেতিয়া আমি তেওঁলোকক ঘূৰি চোৱা নাই। আমি ঘূৰি নোচোৱাৰ কাৰণে তেওঁলোকে কিমান দুখত পৰি আছিল সেইটো মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ। সেইকাৰণে মই নিজকে কৈছোঁ, মই এগৰাকী স্বাৰ্থপৰ ব্যক্তি। সময় থাকোঁতে মই যিহেতু তেওঁলোকক ঘূৰি চাব পৰা নাই, তাৰ কাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। আজি সেইকাৰণে শ্বহীদ শিৱৰাম বড়ো ডাঙৰীয়াৰ যি মানে মাননীয় পত্নী, তেখেতে জীয়াই থকাত কিমান সংগ্ৰাম কৰিবলগীয়াত পৰিছে, কিমান দুখত পৰিবলগীয়াত পৰিছে। সেই গতিকে অলপ দুখটো অকণমান লাঘৱ কৰিম বুলি মই ভাবি পেলাই চেষ্টা কৰি পেলাই মই আজি তেখেতৰ হাতত 50,000 টকা তেখেতক মই অৰ্পণ কৰিছোঁ। তেখেতে আকৌ মোৰ ওচৰত মানে অনুৰোধ কৰিছে। তেখেতৰ নিজৰ সন্তান নাছিলে, মানে পালিত সন্তান আছিলে। পালিত সন্তানৰ ল'ৰা আছে। সেই ল'ৰাটো মানে বাংগালোৰ না ক'ৰবাত মানে কাম কৰিব যায়, জীয়াই থাকিবৰ কাৰণে সংগ্ৰাম কৰি পেলাই ল'ৰাটো তাত যাবলগীয়া হৈছে। সেই ল'ৰাটোক বিয়া দিবৰ কাৰণে তেখেতৰ খুব ইচ্ছা। তেওঁতো ইমান দিন জীয়াই নাথাকে, গতিকে তেওঁ এই বছৰতে বিয়া দিবৰ কাৰণে হেঁপাহ কৰিছে। এই বিয়াত যাতে মই সহায় কৰিব পাৰোঁ তাৰ কাৰণে তেখেতে মোৰ পৰা অলপ সহায় বিচাৰিছে। তো মই তেখেতক আশ্বাস দিছোঁ, ঠিক আছে ছোৱালী বিচাৰক, মই মোৰ ফালৰ পৰা যিখিনি মই সহায় কৰিব পাৰিম সহায় কৰিম। আৰু সকলোকে মই আহ্বান জনাইছোঁ, আপোনালোকে সকলোৱে যাতে তেখেতক সেই ইচ্ছাটো পূৰণ যাতে হয় তাৰ কাৰণে সকলোৱে যাতে অলপ কিছু হ'লেও সহায় কৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। আছে মই এতিয়াহে সিদিনাখনহে মোৰ যিটো অনুভূতি, সেই অনুভূতিটো এতিয়া জাগ্ৰত হৈছে। সেইকাৰণে আমি একেলগে বহি পেলাই আলোচনা কৰিছোঁ।